নমস্কাৰ, মই অৰ্চনা আৰু অৰ্চনাৰ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ মচমচীয়া নিমকিৰ ৰেচিপি এটা লৈ আনিছোঁ। বলকচোন এতিয়া ৰেচিপিটো চাই লওঁ। তাৰ বাবে মই লৈছোঁ ময়দা 4 কাপ, ৰিফাইন 1 কাপ, নিমখ আন্দাজমতে, বেকিং পাউডাৰ অকণমান আৰু ক'লা জিৰা কেইটামান। আৰু এইখিনি মই ভালকৈ আটা মাৰাৰ নিচিনা মাৰি ল'ম আৰু ইয়াৰে 4টা ভাগ কৰি ওপৰত অকণমান ময়দা ছটিয়াই ধুনীয়াকৈ ৰুটি নিচিনা বেলি ল'ম আৰু তাৰপিছত নিমকি আকাৰত আমি কাটি যাম। মচমচীয়া নিমকি বনাবৰ বাবে আমি অকণমান ৰিফাইন বেছিকৈ ব্যৱহাৰ কৰিব লাগে, তেতিয়া নিমকিটো খাবলৈ বহুত ভাল হয় আৰু বেছি দিন ভালকৈ থ'ব পাৰি। ইপিনে এইবাৰ কেৰাহী গৰম হ'বলৈ দি তাত আন্দাজমতে ৰিফাইন দিম আৰু ৰিফাইনখিনি গৰম হোৱাৰ পিছত আমি ৰিফাইনৰ অনুপাতত আমি তাত নিমকি দি যাম আৰু ভালকৈ লুটিয়াই নিমকিবোৰ ভাজিম। এইখিনিতে এটা অনুৰোধ কৰোঁ, এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এয়া দেখিলেনে আমাৰ মচমচীয়া নিমকি ৰেডি হৈ গ'ল। এই নিমকিটো খাবলৈ বহুত সোৱাদ হয় আৰু বহুত দিনলৈ আমি ভালকৈ ইয়াক ৰাখি থ'ব পাৰোঁ। আশা কৰিলোঁ আজি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে।